বলক আজি নাগা ষ্টাইল গাহৰি বনাও আৰম্ভ কৰোঁ তেতিয়াহ'লে এয়া লাগতিয়াল বস্তুখিনি লৈ লৈছোঁ তাৰপৰা কেৰাহীখন পাতি ল'ম কেৰাহীখনত পাতি তাতে অলপ নিমখ দি দিম নিমখখিনি ৰঙা হ'ব দিম তাৰপিছতে গাহৰিখিনি দি দিম গাহৰিখিনি দিয়াৰ পিছত গাহৰিখিনি অলপ ভাজি ল'ম যাতে তেলখিনি ধুনীয়াকৈ ওলাই যাওক কেলৈ কি বইল ৰেচিপি চ' তেলটো নিদোঁৱেই আমি তাৰপৰা গাহৰিখিনি আমি বইল কৰি লোৱা নাই চ' আগতে পানী দি দিম তাত শুকান জলকীয়া আলু বিলাহী আৰু পিঁয়াজখিনি দি দিম যাতে ধুনীয়াকৈ বইল হৈ যাওক সেইখিনি বইল হৈ যোৱাৰ পিছত 10 মিনিটমান পিছত বিলাহী আৰু শুকান জলকীয়াকেইটা উলিয়াই ল'ম তাৰপৰা সেইখিনি ভালকৈ খুন্দি ল'ম খুন্দি পেলাই এয়া খুন্দি হৈ যোৱাৰ পিছত আমি আকৌ এইখিনি তাতে দি দিম তাৰপৰা তাত দিয়াৰ পিছত আদা নহৰু পেষ্টখিনি যিখিনি কৰি থৈছোঁ দি দিম আৰু আমাৰ গাহৰিৰ ওপৰতে ধুনীয়াকৈ কাটি থোৱা ধনিয়া দি দিম যদি আছে তাৰপৰা খৰিচা আছে যদি দি দিব এয়া চক ধুনীয়া বইল ৰেচিপি নাগা ষ্টাইল গাহৰি ৰেডি এনেকৈ তেল চেল দিয়া নাই কুইক ৰেচিপি কেনেকুৱা লাগিলে ক'ব লাইক এণ্ড ছাবস্ক্ৰাইব যদি ভাল